পৰিৱেশটো ক'বলৈ গ'লে ঠাণ্ডা আৰু সেউজীয়া গছ-গছনিৰে ভৰা। মই দেখাম বাৰু। গাড়ীৰ ভিতৰৰ পৰা দেখাইছোঁ সমগ্ৰ পৰিৱেশ। সেইখনে হৈছে দীপৰ বিল। দেখাইছোঁ দীপৰ বিল, চাওক। তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে এটা টাইমত। এতিয়াতো গৰমটো, ৰ'দটো বহুত বেছি, ইয়াতে তেনেকুৱা চৰাই দেখিব পোৱা নাযায়, কিন্তু শুনামতে ইয়াতে বহুত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে আৰু ভাল লাগিছে পৰিৱেশটো। চাওক, সেউজীয়া গছ গছনিৰে ভৰা। ইফালে কোনোবা ডেটিং মাৰিব আহিছে নেকি ঠিক নাই আৰু। মই পৰিৱেশটো দেখাইছোঁ, চাই লওক। গাড়ীৰ পৰা নামিছোঁ। আহি পাই গ'লোঁ দীপৰ বিল, আৰু দীপৰ বিলৰ সন্মুখত মই দীপজ্যোতি কাশ্যপ। একচুৱেলি ক'বলৈ গ'লে এখন মোৰে বিল, আৰু মোৰ নামতে বিলখন আছে, দীপৰ বিল, দীপজ্যোতি কাশ্যপ। আৰু অলপ একেই আৰু দেখাইছোঁ। বহুত দূৰলৈ চাওক, এইখনেই হৈছে দীপৰ বিল, আৰু সেইফালে আছে পাহাৰ। গুৱাহাটী চহৰখন সেইফালে আছে, আৰু ইয়াৰ পৰিৱেশটো বুজাব নোৱাৰা একচুৱেলি। গাড়ীৰ ভিতৰত থাকোঁতে এটা বেলেগ ফিল আছিল, আৰু গাড়ীৰ পৰা নামি আহিছোঁ এটা বেলেগ অনুভূতি। আৰু যিটো আপোনাৰ ইয়াত কি কয়, হাৱা মাৰি আছে, বতাহ মাৰি আছে, এই বতাহটো একচুৱেলি ক'বলগীয়া, আৰু একদম পূৰা বিশুদ্ধ, ফ্ৰেছ, একদম মানে ভাল লাগিছে। আৰু ক'বলৈ মোৰ ভাষা নাই। পৰিৱেশটো দেখাম লাহে লাহে আৰু কি কৰোঁ ইয়াতে। একচুৱেলি মই আহিছিলোঁ এয়াৰপৰ্ট। মোৰ বাহঁত দেলহি গৈছিলে, আৰু সিহঁতি আহি আছে, আৰু মই তেওঁলোকক নিবৰ কাৰণে আহিলোঁ। আৰু তেওঁলোক আহি পাব 2:30 to 3 PM ভিতৰত। মই ভাবিলোঁ কি কৰিম এইখিনি সময়, চ' শ্বৰ্টকাট লৈ দিছোঁ অলপ। আপোনাৰ দীপৰ বিল হয়, দীপৰ বিলৰ যিটো ৰাস্তাটো সকলোৱে চিনি পায়, আৰু বিশেষ দেখাবলগীয়া একো নাই। তথাপিও দেখাইছোঁ যিসকলে অহা নাই, যিসকল আমাৰ গুৱাহাটীৰ বাহিৰৰ যিসকল আছে ভিউৱাৰ্ছ। চাওক, বহুত ধুনীয়া লাগিছে একদম পৰিৱেশ। সঁচাকৈ পৰিৱেশটো ক'বলগীয়া। গাড়ীৰ ভিতৰত থাকোঁতে এটা অন্য এক পৰিৱেশ লাগিছিল, আৰু গাড়ীৰ বাহিৰৰ পৰা আহি এটা বেলেগ পৰিৱেশ। মানে ইয়াৰ যিটো সেউজীয়া বতাহ, বিশুদ্ধ আপোনাৰ বায়ু, একদম মানে ক'বলগীয়া, আৰু খুব ধুনীয়া নেচাৰেল বিউটিৰ পৰা। নাৰিকলৰ দৰদাম চলি আছে, 40 টকা দি আছোঁ, দিয়া নাই। কিমান ল'ব? ফোন কৰিছিলোঁ। কি ক'লে? কিমান ল'ব? 50 টকা। 50 টকা? 50 টকাটো দিয়ক দিয়ক দিয়ক, ভাল চাই এটা দিয়ক। ভাল চাই দিব। সকলোতকৈ বেছি ভাল লগা বস্তুটো হৈছে মোৰ এইটো, আৰু ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে ডাষ্টবিনবোৰ ৰেডি কৰিছে, ৰাখিছে, আৰু যাতে লেতেৰাবোৰ ইয়াত নেপেলায়, ৰাস্তাৰ কাষে বনে নেপেলায়। আৰু কাৰণ এইখন যদি ইয়াত যদি বস্তু পেলায়, এইখনটো বাম হৈ যাব ন, তাৰপিছত আকৌ বানপানী সৃষ্টি হ'ব, বহুত কিবা কিবি। চ' ভাল লাগিছে এইটো পদক্ষেপ, আৰু ডাষ্টবিনবিলাক ধুনীয়াকৈ সজাই আছে তালৈকে, আপটো একদম ছাইডলৈকে। চ' আপোনালোকে আহিলে ভাল পাব নিশ্চয়। ঠিক আছে, বহুত সময় অতিবাহিত কৰিলোঁ এই জেগাটোত, আৰু খুব ভাল লাগিলে, আৰু পুনৰ আহিম বুলি জেগাটোক প্ৰতিশ্ৰুতি দিছোঁ, আৰু মই যাব ওলাইছোঁ। আপোনালোকে যদি কেতিয়াবা এইফালেদি আহে, অলপ সময় ইয়াতে কটাই পাৰ হ'ব সময়খিনি খুব ধুনীয়াকৈ আপোনালোকৰ, সেইটো মই আপোনাক কথা দিব পাৰোঁ। খুব ভাল লাগিব আপোনালোকৰ, আৰু বেছি দেৰি নকৰোঁ, আৰু ব'লক এয়াৰপৰ্ট।
জেগাটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। অসমৰ সংগীত জগতৰ কিছুমান ভিডিঅ'ত আপোনালোকে ইয়াত দেখা পায়। তাতে এটা ফটো শ্বট চলে আৰু ইয়াতে ভিডিঅ' চিডিঅ' কাম চলি থাকে মাজে সময়ে। আপোনালোকে চাওক ধুনীয়াকৈ। এইখন দীপৰ বিলৰ ওপৰতে আছে এই প্লেচটো। দেখিছে আপোনালোকে, চাওক।